আৰু ইয়াত দেখিছে ড্ৰাগন পুৰা পাকি গৈছে, পুৰা মানে ৰঙা হৈ গৈছে। ড্ৰাগন ফ্ৰুট মানে প্ৰথমবাৰ এইবাৰ ড্ৰাগন ফ্ৰুট মোৰ হাতত দেখিছে। নমস্কাৰ বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আজি আহিছোঁ মানে জেঠীহঁতৰ ঘৰত। আৰু জেঠীহঁতৰ ঘৰত কিয় আহিছোঁ অলপ পিছতে জনাই আছোঁ। মানে বহুত কিবা কিবি কাম চলিব আৰু চাৰিওপিনে হৈছে মানে শাক পাচলি, একদম মানে শাক পাচলিৰে ভৰা একদম চবখনে। আৰু ভিতৰত সোমাম এতিয়া। আৰু ইয়াতে ময়ো খেতি কৰিছোঁ মানে, আৰু কি খেতি কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাম অলপ পিছতে। আৰু এইফালে আৰু ইয়াৰ ঘৰৰ ওপৰত চাওক চব্জি মানে শাক পাচলিৰে ভৰা মানে এইবাৰ চবখন। এনেকুৱা চবত সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু ইফালে আছে জিঠাই কি কৰি আছে? তামোল কাটি আছে। তো আজি ঘৰতে বনাই দিলোঁ আৰু নৰ্মেল ভিডিঅ' বনাই আছোঁ। গতিকে আৰু 500 ছাবস্ক্ৰাইব মানে কমপ্লিট হ'ব। আৰু গতিকে আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰক। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এতিয়া যাই আছোঁ মানে য'ত খেতি কৰিছোঁ আৰু কি খেতি কৰিছোঁ চ' অলপ তেন্তে চাই আছোঁ। আৰু মানে ইয়াতে কৰিছোঁ খেতি। তো দেখি কৰিছে মানে ইমান দিনে কিয় ভিডিঅ' দিব পৰা নাই, মানে অলপমান মোবাইলৰ প্ৰব্লেম চলি আছিলে। আৰু মানে সেইকাৰণে ভাবিলোঁ মানে অলপ খেতিকে কৰোঁ, যিহেতু এনেই আছোঁ। মানে বাঁহটা কাটিছোঁ আৰু ইয়াতে মানে চাহন দিব লাগিব এতিয়া। এইফালে খুটি গাৰা হৈছে কিছুমান, আৰু কিছুমান বাকী আছে। আৰু পানীলাও মানে ইমান বেছি ডাঙৰ হোৱা নাই, আৰু কিছুমানে হৈছে কিছুমানে হোৱা নাই। ইফালে দেখিছে, ইফালে মানে লেৱা উঠিছে আৰু চাঙত উঠিব পৰা হৈছে। চাংখন বান্ধিলে মানে পটাপট উঠি যাব। গতিকে চাং বান্ধাৰ কামখিনি কৰিব লাগে এতিয়া মানে বাঁহ কাটিম। বাঁহ দেখিব পাৰিছে ইয়াৰ পিছফালে আছে মোৰ। আৰু মানে এয়া গছবোৰ চাওক ন, পানীলাওৰ গছবোৰ সঁচাকৈ বহুত বেছি ভাল হৈছে। আৰু ইয়াতে বেছি সাৰ ইউজ কৰাও নাই, গোবৰ সাৰ দিছোঁ, তাৰপিছত আছে কচুৰি পাউনা, তাৰপিছত আছে ডিঅ'পি সাৰ। চ' তিনিটা সাৰ ইউজ কৰিছোঁ। আৰু এইজোপা চাওক কিমান ধুনীয়াকৈ মানে গছজোপা হৈ উঠিছে মানে। আৰু এতিয়া মানে চাং বান্ধিব লাগে, আৰু চাং বান্ধি তাৰপিছত ইফালে আছে বাঁহ দেখিছে, আৰু ইফালে গছ মোটামুটি 10টা এনেকুৱা আছে, মানে 10টা জেগাত ৰুইছোঁ এনেকৈ হৈছে। আৰু এইফালে বাঁহ আছে, তাৰপিছত চাং বান্ধি তাৰপিছত যাই আছোঁ এটা এনেকুৱা ঠাইত। তো বন্ধুসকল পূৰা চাং বান্ধা হৈ গ'ল, আৰু মানে পূৰা দিনটোৱে খালে। এতিয়া মানে বেলি ঠেলি ডুবিলে পাইছে। আৰু মানে চাং বান্ধি আৰু এতিয়া আহিছোঁ মানে এটা ঘৰত। আৰু সিহঁতৰ ঘৰত মানে ড্ৰাগন ফ্ৰুটৰ খেতি কৰিছে। গতিকে এই খেতিখন চাওঁ আৰু আপোনালোককো দেখুৱাম। চ' ড্ৰাগন ছিঙাব, লগতে লৈ আহিছোঁ এখন বেগ পলিথিন। আৰু দেখিছে ড্ৰাগন বলক তেন্তে ড্ৰাগন। তো ড্ৰাগন মানে প্ৰথমবাৰ এইবাৰ দেখিম মই। আৰু কাটি আছে দেখিছে। ড্ৰাগন ফ্ৰুট মানে প্ৰথমবাৰ এইবাৰ ড্ৰাগন ফ্ৰুট মোৰ হাতত দেখিছে। আৰু খায়ো পোৱা নাই, আৰু এতিয়া লৈ যাম, সকলো ঘৰত লৈ যাম, সকলো ফেমিলি মিলি খাম, কেনেকুৱা টেষ্ট উপভোগ কৰিম। গতিকে বহুত বেছি ভাল লাগিল। আৰু এইটোৰ ওজন কমেও 300 গ্ৰামৰ ওপৰ হ'ব, আধা কিলো এনেকুৱাই হ'ব, 500 গ্ৰামমান হ'ব। তো আৰু ছিঙি আছে, আৰু দেখিছে এইফালে ড্ৰাগন ফ্ৰুটে গছ। আৰু ইয়াত দেখিছে ড্ৰাগন পুৰা পাকি গৈছে, পুৰা মানে ৰঙা হৈ গৈছে দেখিছে। ইফালে মানে ফুল ফুটিছে, আৰু ইফালে হৈ আছে, আৰু নতুনকৈ হৈ আছে বহুত। আৰু ইফালে ফুলটো দেখিছে। এনেকৈ মানে প্ৰথমবাৰ ড্ৰাগন ফ্ৰুটৰ গছৰ মানে বাগানত আহিছোঁ, দেখিছে পুৰা ড্ৰাগন। আৰু এতিয়া বহুত মানে নতুনকৈ ইফালে দেখিছে পুলি হৈ আছে এইবিলাক, আৰু হ'ব এইবিলাক বহুত হ'ব। ইফালে হৈ আছে সৰুকৈ দেখিছে, ইফালে পাকি গৈছে, 2টা আছে। মানে প্ৰত্যেক গছতে মানে 3টা 4টা এনেকুৱাই আছে। ইফালে ফুল হৈছে দেখিছে, আৰু এইটো পুৰা পাকি গৈছে, পুৰা ৰঙা হৈ আছে। তো লৈ যাম এটা আজি, একদম টেষ্ট কৰিম আৰু কেনেকুৱা লাগে। আৰু মোৰ হাতত আছে 1 মোনা ড্ৰাগন ফ্ৰুট। তো দেখিছে, আৰু মানে ছিঙি আছে এইবিলাক এইফালে মোনাত দিয়ে।
আৰু মানে হৈ গ'ল চিঙা পুৰা 5 কেজিৰো ওপৰ হ'ব পুৰা 1 মোনা আছে দেখিছে গতিকে প্ৰথমবাৰ মানে এনেকৈ ড্ৰাগন ফ্ৰুটৰ বাগান দেখিলোঁ আৰু বহুত বেছি ভাল লাগিল আৰু এটা লৈ যাম মানে সকলোৱে টেষ্ট কৰিম আৰু কেনেকুৱা মানে আজিলৈকে খাই পোৱা নাই আৰু আপোনালোকে যদি খাই পাইছে কেনেকুৱা টেষ্ট আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মানে এতিয়া ওজন কৰিম মানে কিমান আছে কিমান ওজন হ'ব তাৰপিছত খাই টেষ্ট কৰি তাৰপিছত আৰু ভিডিঅ'টো সমাপ্ত দিম আৰু মানে চিঙা হৈ গ'ল আৰু ইহঁতৰ ঘৰত আহিছোঁ এতিয়া মানে এইবিলাক ওজন কৰিম ড্ৰাগন ফ্ৰুট মানে কিমান কিলো হয় এইখিনি চেক কৰিম ওটা একবার ওজন করুন আচ্ছা বড়টা দেখি রস 1 মিনিট হ্যাঁ হয়েছে পয়লা লাগা দেখ 5 কেজি 255 গ্রাম 5 কেজি 255 গ্রাম হয়েছে ওজন তো দেখিছে ডাঙরটো চাওঁ এতিয়া কিমান একটাই একটা কিমান ডাঙৰটো এটাই কিমান হয় মানে ডাঙৰটো এইবাৰ মাপি চাব পালা যদি না কয় কেজি 5 কেজি 255 গ্রাম 20টা আছে 20টায় 5 কিলো 20টা 5 কিলো কিমান হয় দেখিছে কত এই ডাঙৰটো চাওঁ কিমান এটা মাপি চোৱাচোন কিমান ওজন হয় আৰু মানে এতিয়া এটা মাপি চাব মানে কিমান ওজন হয় সবচে ডাঙৰ যেটো আছে সেইটো মাপিব ইয়া দেখিছে কাটাবালা আছে আৰু ইয়াতে 460 গ্রাম এটা 40 কম দিবা এটাৰে ওজন 460 কিমান 60 গ্রাম আৰু মানে এতিয়া এটা কাটি আছে মানে সেইটো সবাই মিলি টেষ্ট কৰিম কেনেকুৱা টেষ্ট লাগে আৰু ইয়াত কালাৰ চাপ ইয়াৰ আট টুকুৰা কৰিছে আৰু মানে সবে এক পিস কৰি নলে আৰু ইয়া মইও এক পিস লইলো আৰু মানে কাটা হৈ গল সবে এক পিস কৰি মানে ইয়াতে বহুত আছে 4 5 6 জন আছে সবে এক পিস কৰি বঢ়িয়া টেষ্ট বঢ়িয়া আছে আৰু মানে ড্ৰাগন ফ্ৰুটেৰ যিজন মালিক তাৰ লগত কিছুমান কথা পাতিম আৰু টেষ্টটো মানে বহুত বেছি ভাল লাগিল প্ৰথমবাৰ খাইছো ড্ৰাগন ফ্ৰুট সঁচাকে বহুত বেছি ভাল লাগিল আৰু দাদা আছে মোৰ লগত তো কি কব দাদা কিবা এটা কৈ দিয়া টেষ্ট খুবে বঢ়িয়া হয় আমি তো আগৰ পৰা খাইছিলো যোৱা বছৰ হৈছিল ফাৰ্ষ্ট মানে মই এইবাৰ প্ৰথমবাৰ খালো সঁচাকে বহুত বেছি ভাল লাগিল আৰু মানে কিমান গছ ৰুইছে এতিয়া আগৰে মোৰ আছিল 40-42টা বল আছিল এই বছৰ আৰু 200 কৰিলো আৰু ইয়াৰ কিমান দাম কেজি কিমান পাইকারি 250-300 টাকা যায় লোকাল মার্কেটত এনে 400 টাকা 500 টাকা কৰি বিক্ৰী কৰে আমি পাইকারি দিওঁ অলপ চলপ বিক্ৰী তো আমি কেনেকৈ কৰিম পাইকারি লয় বঢ়িয়া খেতি বঢ়িয়া আপোনালোকে কৰিব পাৰে এইটো মই যোৱা বছৰো পাইছিলোঁ ফল এই বছৰ কিমান বছৰ হ'ল এইটো ৰুই কিনে 3 বছৰ হোৱা নাই যেনিবা হ'ব আৰু দুটা সিজন পালো যোৱা বছৰ পালো এই বছৰ পাই আছো এতিয়া শেষ হোৱা নাই সিজন শেষ হোৱা নাই নৱেম্বৰ ডিচেম্বৰলৈকে পাম হয় নৱেম্বৰ ডিচেম্বৰলৈকে থাকে যিটো ড্ৰাগনৰ বিষয়ে যিটো মানে অধ্যয়ন কৰিছোঁ নৱেম্বৰ ডিচেম্বৰলৈকে এইটো ফল থাকে মোৰ গছতো থাকিব লাগি আছে আজি ছিঙিলোঁ আৰু নতুন কলিও আছে নতুনকৈ বাৰ্ডিং আহিছে আহি থাকে ৰানিং এটা যাই থাকে আহি থাকে গছত থাকে আমি 2-3 ধৰণৰ থাকে পকা ফলো থাকে আৰু কেঁচা ফল থাকে আকৌ বাৰ্ড আহি থাকে মানে ড্ৰাগন ফ্ৰুট কিলা পুকিতে কিমান টাইম লাগে এইটো 1 মাহ লাগে 1 মাহ লাগে না ফুলৰ পৰা 1 মাহ লাগে পুৰা আৰু আপোনাৰ মানে পুলিগিলা ক'ৰ পৰা আনিছে মই পুলি আনিছোঁ এইটো ফাৰ্ষ্ট টাইম ফালাকাটাৰ পৰা আনিছিলোঁ এইটো বেংগলৰ পৰা আহিছিল মই নিজে আনিছিলোঁ ফালাকাটাৰ পৰা
এই বছৰ আকৌ যিটো নতুন ভেৰাইটি আনিলোঁ জাম্বো ৰেড বুলি, এইটো মৰক্কান ৰেড হয়, এইটো মৰক্কান ৰেড হয় এই ভেৰাইটিটো। আৰু এই বছৰ আনিলোঁ জাম্বো ৰেড, এইটো ডাঙৰ হ'ব, 1 কেজি হ'ব এটা 1 কেজি। এই বছৰটো আনিলোঁ আনালোঁ মই নিজে আনা নাই, মই মানুহ দি আনাইছোঁ, এইটো গুজৰাটৰ পৰা আনিছোঁ। পুলি আপোনাৰ 70 ৰুপিজকৈ লৈছে এই বছৰটো। এডাল পুলিৰ দাম এডাল পুলিৰ দাম 70 ৰুপিজকৈ লৈছে। গাড়ী চাড়ী এতিয়া পকা ওলাইছে। তো সেয়াই আৰু মানে ড্ৰাগন ফ্ৰুটৰ যিজন মালিক তাৰ লগত কথা পাতিলোঁ, কেনেকুৱা লাগিল। আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ, গতিকে চাই যদি ভাল লাগিলে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কি কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মানে 500 ছাবস্ক্ৰাইবাৰ মানে কমপ্লিট হ'ব এইটো ভিডিঅ'তে আশা কৰিছোঁ। তো বাই বাই আজিলৈ।